আজি আমি খাম বইল চিকেন আৰু বহুত দিনৰ পৰা বইল চিকেন খাবলৈ মন আৰু হেতু কাৰণে মাকে পুতেকে আজি অকমান চুপ দিও দেই বইল চিকেন খাম বুলি আহিলো আৰু ৰেচিপিটো আপোনালোকে মোৰ ফেসবুকত সাৰা থপা আৰু ইউটিউবতো সাৰা থপা চেনেলত পাই যাব एकदम জালুক চালুক দি বনাইছো টেস্টি কিন্তু ইয়াতে এটা কথা আমাৰ ফেনখন বহুত বাজিছে হ'বনে বাজি থাকক হ'ব দিয়া আমি খাও ন আগতে গুল নেমু লৈ লৈছো অকমান নেমু চেপি দিও নি তুমি নিজে চেপিবা ঠিক আছে বেয়া হোৱা নাই আদা দি দিছো एकदम बहुत इजी कुकारात बनाइছো আপোনালোকে ৰেচিপিটো মোৰ ফেসবুকৰ পৰা বা ইউটিউবত সাৰা থপা মাৰিলে ধুনীয়া ৰেচিপি পাই যাব ফেনখনত বিহু দেখাইছে হয়নে ভাতো খাই দিবা দেই ওচৰলৈ আনি দিওঁ আদা নহৰু আৰু বিলাহী পুৰি এটা দি দিছো মজা আছে लेग पीस खाई दिया लेग पीस खा ভাল লাগিছে বেলেগ মজা আলু নিদিয়াকে বনাইছো পুৰা বিলাহীৰ সোৱাদটো যে মান মজা ভাত কেইটামান দিও নি আৰু ভাত আৰু দিও ভাত আৰু লাগে আৰু বা আজি মৰণাই খাই ভাল খোৱা দেই অকমান জোল দি দিছো ৰবা দেই লেগ পিচ খোৱা আকৌ ইয়াতে टमाटर পিয়াজ সব আছে দেই মই অকমান জোল লৈ লওঁ বইল চিকেন বাহ
খাইছা বহুত টেষ্টি লাগিলে খাই খোৱা দেই মোৰ হৈ গ'ল আৰু লেগ পিচটোত নেমু ৰস ঢালি দিওঁ দেই তুমিও নেমু ৰস ঢালি দিয়া এনেকৈ এতিয়া খাই থাকা জ্বলা হৈছে পিছে জ্বলা খাব পাৰা লওঁ মিছা পানী খাই দিয়া বেছি পানী নাখাবা নহ'লে চিকেনটো খাবই নাপাবা আজি আমাৰ ভাত খোৱাটো অকণমান সোনকাল হৈছে 6:30 নে 7টা বাজিছে আমি ভাত খালোৱেই আজি বানায়ো অলপ সোনকালে ভোক লাগিলে আৰু ময়ো অলপ ভিডিঅ' কৰিবলৈ আছিলে সেইকাৰণে মই ৰেচিপিটো বনাই দিলোঁ আৰু তাৰপাছতে তাৰ প্ৰেক্টিছ কৰি অহাৰ পিছত আজি বেলেগ বস্তু একো নাখালে ভাতেই খাম বুলি ক'লে সেইকাৰণে আজি ভাতকে দি দিলে হয়নে চিকেনটো পুৰা সিজিছে খোৱাত আমি ভাল ভাৰ্ণায়ো ইমান ভাল নহয় পিছে খোৱাত খিনাই মিনাই ল'ৰাটো মোৰ কিন্তু ভাৰ্ণায়ে শাক পাচলি যি দি চব খাই দিয়ে শাক মানে শাক বা কিবা কিবি হৈ গ'ল টাটা কৈ দিয়ে চবকে হৈ গ'ল ভাৰ্ণায়ো মাকে পিটিকা খালোঁ বহুত ভাল লাগিলে আকৌ আহিম এবাৰ বইল মাছ লৈ দেই ৰেচিপিটো আপোনালোকে মোৰ চাৰা থকা ফেচবুকত নহবা ইউটিউবত পাই যাব বাই